Soni dunia hipnodrom loga Nakin sedunia Umuga di hamakala Aku yakahot Soradet hamadi ভাই কি কৰি আছ Suisa ভাই Inako ভাই yakahot হয় কি ডিস্টার্ব দিছ ন দেখা নাই কি টিকটক কৰে? বনাই আছ টিকটক বনাই আছ ও দেখা নাই নেকি মোৰ কি এই ভাই টিকটকত মোৰ মিলিয়ন পাইছো মিলিয়ন লাভ নাই এইবিলাক চাইনিজ বস্তু ভৰসা কৰি লাভ নাই লাভ নাই কিমান লাইক পাওঁ মই একদিনৰ এটা ভিডিঅ'ত মই কিমান লাইক পাওঁ মিলিয়ন পাইছো মই মিলিয়ন লাইক এটা কৰিবি কি এইবিলাক আচ্ছা ভাই তই যে টিকটক বনাই আছ অ কৰিবি কি টিকটক বনাই তই টিকটক বনোৱাৰ ফলত ক'ৰবাত যদি দেউতাকে অকণমান সহায় কৰি দিলেহেঁতেন কাম কৰক তেতিয়া অকণমান লাভ হ'লহেঁতেন টিকটক বনাই পেলাই দেউতাক সহায় কৰা ঘৰৰ কাম এইবিলাক সৰু সুৰা কাম আৰে বে মই ফেমাছ হ'ম এতিয়া ফেমাছ মোৰ মিলিয়ন হৈছে মই অসমৰ ভিতৰত ফেমাছ হ'ম এতিয়া আৰু কোনোবা দিনাতো তহঁতে মোক টিভি চিৰিয়েলত দেখিবি আৰে ভাই তহঁতে কি ভাবিছ মোক মই এনে বনাই থাকোঁ নেকি মই ফেমাছ হ'ম এতিয়া কাম নাই বুজিছ টিকটকত ফেমাছ হয় তই কৰিবি ধুনীয়াকৈ তই দেউতাক অকণমান সহায় কৰি দে কাম কৰি দে দেউতাক আৰু এইটো ঘৰৰ কাম কৰে নেকি আৰে টিকটক বনাই টিকটক মই কৈছো শুন তই টিকটকত ষ্টাৰ হৈ বেছি লেভেল দেখাব নালাগে আমাৰ আগত বুজিছ নাই টিকটকৰ কোনো ভৰসা নাই কোনদিনাখন বন্ধ হয় গেৰেণ্টি নাই এই তই এইবিলাক ফাল্টু কথা কৈ থাকিবি মোক এইবিলাক মাথা নাখাবি তই হ'ব দে, কি ফাল্টু কথা কবি হ'ব দে আমি হে জানো এইবিলাক আমি চাই ল'ম না আৰে টিকটক আমি চলাওঁ তুমি এতিয়া মোক লেভেল দেখাইছা না বাহাৰি দেখাইছা হ'ব দিয়া তুমি টিকটক ষ্টাৰ হোৱা অ তুমি কি কৰা কৈ থাকা মই টিকটকৰ ষ্টাৰ হ'মেই কাৰণ মোৰ হ'মেই হ'ব দে, আৰু মই বনোৱা। হ'মেই কাৰণ মোৰ বৰ্তমান হ'বই গৈ আছে হ'ব দে বনোৱা তুমি তেনেহ'লে অ ঠিক আছে বুজিছা নাই কাজ কোৱাচোন সিদিনাখন বুজিছ না মই দীপক মানে ইমান দিনৰ পাৰ্টনাৰ ন সৰু সুৰা সৰুতে একেলগে থকা বন্ধু সিদিনাখন মই তাৰ ওচৰত গ'লো সি টিকটক বনাই আছে বুজিছ নে নাই সি মোক লেভেল কি দিছে বে বুজিছা নাই সি মানে লেভেল মোক শুনাচোন শুনা টিকটকৰ সি ষ্টাৰ হ'ব বোলে সেই বোলে সি মানে মোক ইমান কৰিবলগীয়া নাই অ মাই গড আবে টিকটকত মই কৈছো মই শুনাচোন মই কৈছো তাক চাইনিজ চেফ কোনদিনাখন কি হৈ যায় ভৰসা নাই হয় নে নহয় ৰাইট সি ইমান আমাৰ একেলগৰ লগৰ আমাক ইমান লেভেল দেখাব নালাগেতো হয় নাই একচুৱেলি মানে কি জান তাৰ গৱন্দি হৈছে বুজিছ সি মানে দুটামান লাইক দুটামান মিলিয়ন পাই গৈছে যে তাই মানে ফেমাছ হ'ব নিজক মানে এটা নিজে গৱন্দি দেখাইছে আৰু গম পাইছো মই চাই লওঁ কিমান দিন কি কৰে চাওচোন ন আমিতো দেখিম নহয় দেখিম কিহত ওলাই হয় নাই অ এনে আছো বহি আছো এনে অ ঠিক আছে মই যাম বাৰু পাছত এতিয়া ফোনটো ৰাখা নাই ফোনটো ৰাখি দে এতিয়া মই সময় নাই এতিয়া মোৰ টিকটক বনাব লাগে ফোনটো ৰাখি দে ফোনটো ৰাখা মই কাট দিছোঁ দেই তেতিয়াহ'লে আৰু আল বাল এনে কথা কৈ থাকিব টিকটক বনাব সময় হৈ আছে টিকটক এটা ভালকৈ বনাই লওঁ আৰে টিকটক কিয় চলাম আৰে কি হ'ব এতিয়া মোৰ টিকটক কিয় চলা নাই বাৰু इसको मारो कौन है फोन Oh, hello? ओए हेलो तই টিকটক বনাইছ কি তই গম নাপাৱ টিকটক বন্ধ কৰি দিলে কি টিকটক বেন হৈ গ'ল কি কি কৈছ তই সঁচাই কৈছা না সঁচাই কোৱাচোন কি সঁচাকৈ ইছ ৰাম মোৰ মিলিয়ন আছিল মই এতিয়া কি কৰোঁ বাৰু মোৰ মিলিয়নত আছিল মোক ফেমাছ হ'বলৈ পাইছোঁ অকণমান লাগিছিল মই কি কৰোঁ মোৰ মানে কি কৰিম মই ভাবিছিলোঁ মোৰ লাইফটো তাতে বনাম টিকটকতে মোৰ লাইফটো বনাম এতিয়া মই মানে ইমান দিনে টিকটক বনাই মাজতে এনেকুৱা কৰি দিব লাগে নে নাই টিকটক নাই যেতিয়া ময়ো
মোৰো কিবা এটা কৰিম মোৰো আজি কিবা এটা কৰিম কি হ'ল কি কৰিছ তই দেখা নাই কি কৰি আছ অঁ টিকটক বনালি নেকি ফাল্টু মানুহ মই মৰি যাম মই টিকটক মৰি যাম টিকটক বনোৱাৰ কাৰণে মৰিবি অঁ মই মৰি যাম হেৰি তই মোক দাঙি দিবি নেকি দাঙিলে তই বাদ দেচোন তই একদম কিন্তু চুটি আছে দীঘল গামোচা ঘৰ নাই নেকি দীঘল গামোচা নাই দেখা নাই নেকি পানী যি ধুৱাইছোঁ ঘৰৰ মানুহে গম পালে কি ক'ব হয়তো হয় বাৰু হেৰি কৰ তই মই বিকিও নাই আমি এতিয়া অঁ পিটি আছোঁ বিকি নাই সঁচাকৈ নাছিলে আমি এনেই বান্ধি নাই নাই মৰি যামই মৰি যাম সঁচা কৰিছোঁ টিকটক বনোৱাৰ কাৰণে মানুহটো ফাঁচিলৈকে মৰিব লাগে না গামোচা খানৰ লগতে গামোচাটো নমৰে আজিলৈকে কোনো সময় হয় তইতো জানই মই টিকটকৰ কাৰণে মই পঢ়াও এৰিলোঁ পঢ়া এইবিলাক গোটেই মোৰ মানে কৈছোঁ নহয় মোৰ নপঢ়ি এইবিলাক গোটেই মোৰ এক্সাম গোটেই মোৰ কৈছোঁ বহুত বেয়া হ'লে এক্সাম হয় নেকি মেট্ৰিক পৰীক্ষাটো বেয়া হ'লে নহয় ন বেয়া হ'ল সঁচা কৈছোঁ এই টিকটকৰ কাৰণে মই টিকটকত মই ফেমাছ হ'বলৈ বিচাৰোঁতে মোৰ মেট্ৰিক পৰীক্ষাটো বেয়া হ'লে মানে বছৰটো নকৰি টিকটকে বনাই থাকিলে মই টিকটকে বনাই থাকিলোঁ আৰু সেই আজি বিয়া গোটেই হ'লে ঠিকে কৈছিলোঁ দেউতাই বস্তু ভৰসা নাই মই দেউতাৰ লগতো যদি মই সহায় কৰাতে দেউতাই অকণমান মোক ভাল পালে মই সেইটোও কৈছিলোঁ মই সেইটোও কৈছিলোঁ তই ইমান দিন যদি দেউতাৰ লগত সহায় কৰে চলি খাই দিব টিকটক চলাই তই কি মানে ভুল নকল লৈ চাইনিছা তই ঠিকে কৈছিলি এই চাইলিছে কিয় ওলাইছিলে কিয় ওলাইছিলে ন সঁচাকৈ তাকেতো আৰু ওলাইছিলে বন্ধ কৰিলে কিয় বন্ধ কৰিলে তয়ে সিদিনা মোক সিদিনা কথা আপত্তি তয়ে হয় মৰাৰ পৰা বাচাইছ তই ইমান দেৰি কথাও নাপাতিলি মোৰ লগত মৰি থাকিলি মৰিব লৈছিলোঁ ন মৰিলি বাৰু গামোচাখনক সৰু বাৰু একো নহয় তই ঠিকে বাৰু হেৰি কৰ তই সঁচাকৈ মৰিবি না মই সঁচাকৈ মৰি লওঁতে মই দীঘল গামোচা আনিব লাগিছিলে মই ভুল কৰিলোঁ কাৰণ দীঘল গামোচা বাকচতটো দিছি মায়ে মই কাৰণ বাকচত ওলালে মানে গম পাই যাব সেইকাৰণে মই নানিলোঁ জানো কিয় তই চাদৰ তাদৰটো লৈ আহিব পাৰ চাদৰ মাইকী মানুহৰ বস্তু লৈ মই আৰু ইমান কিবা মই চোৱা পাত নলগাওঁ দেই মই তেনেকৈ নমৰোঁ কিয় একো নহয় পাত নালাগে নহয় তই মাইকী নহয় নহয় মই চাদৰ লগাই যে মৰিম সেই গামোচাখন নগ'লে কি পাপ নালাগিব কিয় পাপ লাগে অসমৰ সন্মান হয় অসমৰ মই ভাল বুদ্ধি এটা দিছোঁ আমাৰ বাৰদেশ ফালে পাতাল এটা আছিল আৰু বেঙেনা গছজোপা আছিল উঠি যাবি তাৰপৰা পৰি দিবি পাতালটা ভাল ৰচি আৰু বেঙেনা গছ বহুডোখৰ পৰি দিবি লগে লগে চাটে মোৰ নাম নলবি হ'ব তই মোক আজি দেখুৱাই দিবি বেঙেনা গছ মৰি যাম মই ডাইৰেক্ট মৰি যাম মোৰ নাম নলবি দেই অঁ মৰি যাম মই তই ৰিক্স আৰু মৰি গ'লে তই ৰিক্স এটা কথা তই লিখি গ'লো টিকটকৰ কাৰণে লিখিছোঁ কবি মোৰ কাৰণে নকবি মই কৰিছোঁ নকবি হ'ব দে মৰিম মই সন্ধিয়াকে মৰিম দেই মই কেইটা ভিতৰত মৰিবি মই সন্ধিয়াকে মৰিম মই সন্ধিয়া 5:30 মানত মৰি যাম হ'ব দে বন্ধুসকল ভিডিঅ'টো দেখিছে চাইনিজ প্ৰডাক্ট ব্যৱহাৰ কৰা চাইনিজ এপ ব্যৱহাৰ কৰা কি গতি হৈছে আমাৰ এখেতক দেখিছে চাইনিজ টিকটক ব্যৱহাৰ কৰি টিকটক বেন হৈ যোৱাৰ কাৰণে সেই মৰিব ওলাইছে কোনদিনাখন কি হয় গম পোৱা নাই এই মই মৰিয়ে যাওঁ সেই কথাখিনি কৈ ল'ব দে নাই মৰিবি নহয় এতিয়া কেমেৰা চলি আছে এতিয়া সি মানে আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যোনে টিকটক বনাইছিলে তেখেতক কৈছোঁ যে টেনশ্যন লৈ লাভ নাই চাইনিজ প্ৰডাক্ট কোনদিনাখন কি মইতো মৰিয়ে যাম বাৰু কিন্তু ইয়াৰ কাৰণে এটা আপোনালোকে নাপাহৰিব লাইক দিব ইয়াক ছাবস্ক্ৰাইব দিব চেনেলটো ইয়াৰ আৰু একদম কমেণ্ট দিব নাপাহৰিব হা মই মৰি যাম এই ভিডিঅ'টো আদায় হ'লেও মই তেতিয়াই মৰি যাম হয় নেকি হ'ব দে তেনেহ'লে বন্ধ কৰি দে হ'ব দে সি মৰাই বোলে দে মই মৰি যাম বন্ধ কৰিম